কিবা এটা বনাওঁ। আজি মুড়িৰ লাড়ু বনাম। আপোনালোকৰ লগত শ্বেয়াৰ কৰিম কেনেদৰে বনাওঁ। চাই থাকিব ভিডিঅ'টো সম্পূৰ্ণকৈ। এয়া মই কিটচেনত আহি গ'লোঁ। এতিয়া ষ্টাৰ্ট কৰোঁ বনাবলৈ। চাব কিন্তু ভিডিঅ'টো সম্পূৰ্ণকৈ। গুড় লৈ লৈছোঁ 1 কাপ। এতিয়া মই গুড় গলাই ল'ম। 1 কাপ গুড় লৈছোঁ। আৰু অকণমান গুড় দিব লাগিব। আৰু দি দিছোঁ এইকণ। আৰু ইয়াত দিম 1 চামুচ পানী। মুড়িখিনি অকণমান ভালদৰে গৰম কৰি ল'ম যাতে মুৰমুৰীয়া হয়, একেবাৰে লাড়ুকণ ভাল হয়। অকণমান দেৰি ভাজি ল'ম 5 মিনিটমান। আৰু মই চানা খাই আছোঁ, চানা খাই বনাই আছোঁ। কোনে কোনে ভাল পায় বাৰু, সকলোৱে ভাল পায়। আৰু এতিয়া বতৰটো বহুত ঠাণ্ডা কৰিছে, বৰষুণো দি আছে ৰাতিপুৱাৰ পৰা। ভাল লাগে খাবলৈ ঠাণ্ডা বতৰত। চাই থাকিব। ভাজি আছোঁ। গেছটো কমাই ৰাখিব দেই, নহ'লে পুৰি যাব। এইখিনি হ'লনে নাই এতিয়া চোৱা যাওক। এইখিনি গলি গৈছে ধুনীয়াকৈ। এনেকৈ চাব, কৈ আছোঁ ৰ'ব। এয়া চাওক, পানী লৈছোঁ। এতিয়া অকণমান দি চাম। যদি বিয়পি গৈছে তেতিয়াহ'লে নাই হোৱা, সেইটো হৈছে এইটো। নহ'লে এনেদৰে এনেকৈ কৰিছোঁ, আঠা এনেকৈ আঠা চাওক, এয়া হৈছে ন, তাৰমানে হৈ গৈছে। বুজি পালে নহয়? এতিয়া মই গেছটো বন্ধ কৰি দিম আৰু ইয়াতে মুড়ি দিম, অলপ অলপকৈ লৰাই দিম লগালগ। আৰু অলপ দিব লাগিব মুড়ি। অকণ পানী লৈ লৈছোঁ, হাতত অকণ এনেকৈ লগাই লওঁ। কৰি আছোঁ। এয়া এইকেইটা হ'ল আৰু যেন তেন। এবাৰ ফাৰ্ষ্ট বনাইছোঁ। ধুনু গৈ আছিলে, এইটো উঠিলে। আমাৰ ধুনুৰ এক্সাৰচাইজ চাওক, ভালকৈ কৰা। এইফালে চা, এইফালে চা, এইফালে চা। হাঁহি দে, হাঁহি দে। Bye bye guys.